ছাত্ৰ ছাত্ৰীসকলক পুনৰ সমাধানলৈ স্বাগতম জনাইছোঁ। আজি আমি পুনৰ এটা নতুন পাঠ লৈ আনিছোঁ। আজি 10মান শ্ৰেণীৰ সমান্তৰ প্ৰগতিৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া প্ৰথমতে আমি জানিব লাগিব সমান্তৰ প্ৰগতিনো কেনেকুৱা। এতিয়া মই ইয়াতে এখিনি সংখ্যাৰ এটা সাজোন লৈছোঁ। এতিয়া আমি দেখিছোঁ এই সংখ্যাখিনিত 2, 4, 6, 8, 10 এই সংখ্যাকেইটা আছে। এতিয়া এই সংখ্যাবোৰ সমান্তৰ প্ৰগতিত আছেনে নাই আমি সেই কথাটো প্ৰথম বাছি উলিয়াব লাগিব। এতিয়া সেইটো বাছিম আমি কেনেকৈ? সেইটো বাছিবলৈ হ'লে আমি চাব লাগিব যে ক্ৰমিকভাৱে থকা প্ৰতি দুটা পদৰ মাজৰ পাৰ্থক্যটো সমান হয় নে নহয়। এতিয়া প্ৰথম এই দুটা পদৰ মাজৰ পাৰ্থক্য উলিয়াবলৈ আমি পিছৰ পদটো বা আগৰ পদটো বিয়োগ কৰিম। 4 পৰা 2 বিয়োগ কৰিলে 2। তাৰপিছত পুনৰ এই ক্ৰমিক পদ দুটাৰ মাজৰ পাৰ্থক্য এটা উলিয়াবলৈ 6 পৰা 4 বিয়োগ কৰিম 2। পুনৰ এই দুটা 8 পৰা 6 বিয়োগ কৰিম 2। পুনৰ এই দুটা 10 পৰা 8 বিয়োগ কৰিম 2। অৰ্থাৎ প্ৰতি দুটা ক্ৰমিকভাৱে থকা পদৰ মাজৰ পাৰ্থক্যটো একেই আছে। গতিকে যদি প্ৰতি দুটা ক্ৰমিকভাৱে থকা পদৰ মাজৰ পাৰ্থক্য সমগ্ৰ প্ৰগতিটোতে একেই থাকে তেতিয়াহ'লে এইটো সমান্তৰ প্ৰগতিত থকা বুলি আমি ক'ব পাৰোঁ। যদি ইহঁতৰ পাৰ্থক্য একে নহয়, ইয়াত ধৰা কোনোবা এটা এইকেইটাত 2 ওলালে কোনোবা এটা 3 ওলালে, তেতিয়া সেইটো সমান্তৰ প্ৰগতিত আছে বুলি আমি ক'ব নোৱাৰোঁ। উদাহৰণস্বৰূপে পুনৰ এটা আমি সংখ্যাৰ সাজোন লৈছোঁ। ইয়াত আমি এই দুটা পদৰ মাজৰ পাৰ্থক্য বা অন্তৰ 2, 4 আৰু 7ৰ মাজৰ অন্তৰ 3, 7 আৰু 9ৰ মাজৰ অন্তৰ 2। এতিয়া ইয়াত দেখিছোঁ কি প্ৰতি দুটা পদৰ ক্ৰমিকভাৱে থকা পদৰ মাজৰ পাৰ্থক্য সমান নহয়। এইটো 3 ওলাইছে, বাকীকেইটা 2 ওলাইছে। গতিকে এইটো এটা সমান্তৰ প্ৰগতি নহয়। তাৰমানে এতিয়া সমান্তৰ প্ৰগতিত থকা প্ৰতিটো সংখ্যাকে এটা এটা পদ বুলি কয়। সেইটো কাৰণে মই প্ৰতিটোকে এটা এটা পদ বুলি ইয়াত কৈ আছোঁ। এটা সমান্তৰ প্ৰগতিত প্ৰথম পদ আৰু শেষৰ পদ আমি সদায় জানিব লাগিব। এতিয়া ইয়াত এইটো এটা যিহেতু আমি সমান্তৰ প্ৰগতি পালোঁ, ইয়াৰ এই প্ৰথম যিটো সংখ্যা দেখিছে সেইটো প্ৰথম পদ বুলি কয় আৰু শেষৰ যিটো সংখ্যা দেখিছে সেইটো অন্তিম পদ বুলি কয়। মই ৰঙা ৰঙে প্ৰথম পদটো বুজাইছোঁ আৰু সেউজীয়া ৰঙে শেষৰ পদটো বুজাইছোঁ। গতিকে সেইটো অকণমান মন দি লক্ষ্য কৰিবা যাতে ভুল নহয়। প্ৰতি দুটা পদৰ মাজৰ পাৰ্থক্যটোক সাধাৰণ অন্তৰ বুলি কয়। প্ৰথম মতে থকা সংখ্যাটো প্ৰথম পদ, শেষত থকা সংখ্যাটো শেষৰ অন্তিম পদ। গতিকে আমি কি দেখিলোঁ, এতিয়া ইয়াত প্ৰথম পদ আমি কেইটামান কথা জানিব লাগিব সমান্তৰ প্ৰগতিৰ অংকবোৰ কৰিবলৈ হ'লে। প্ৰথম পদটো এ আখৰে বুজায়, স্মল লেটাৰ, সেইটো হৈছে 2। তাৰপিছত অন্তিম পদ এইটো স্মল লেটাৰ আমি এল আখৰে বুজাওঁ। অন্তিম পদ হৈছে 10। তাৰপিছত আহিলে সাধাৰণ অন্তৰ। সাধাৰণ অন্তৰটো আমি স্মল লেটাৰ ডি আখৰে বুজাওঁ। এইটো আমি যিকোনো দুটা পদ পিছৰ পদটো বা আগৰ পদটো বিয়োগ কৰি পেলাই উলিয়াব পাৰোঁ। ইয়াত আমি A2 মাইনাছ A1 কৰি পেলাই উলিয়াম। A2 মান হৈছে 4 আৰু A1 বা A মান হৈছে 2, অৰ্থাৎ 2 আৰু পদৰ সংখ্যাটো স্মল লেটাৰ এনে বুজায়। পদৰ সংখ্যাটো জানিবলৈ হিচাপ কৰিলেই হ'ল। 1, 2, 3, 4, 5টা। গতিকে এনৰ মানটো 5। গতিকে এই কথাকেইটা আমি যিকোনো সমান্তৰ প্ৰগতি অংক কৰিবলৈ এই কথা 4টা জানিব লাগিব, এ, এল, ডি আৰু এন। এতিয়া সমান্তৰ প্ৰগতি অংকবোৰ কৰিবলৈ হ'লে আমি কেইটামান সূত্ৰ জানিব লাগিব। তাৰে ভিতৰত আটাইতকৈ দৰকাৰী সূত্ৰটো হৈছে এল বা এইদৰে দিব পাৰা ইজ ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি। এইটোৱে অন্তিম পদ বুজাইছে। এ মানে প্ৰথম পদ, এন মানে পদৰ সংখ্যা, ডি মানে সাধাৰণ অন্তৰ। এতিয়া তোমালোকক যিবোৰ অংক কৰিবলৈ দিব তাত তোমালোকক ইয়াৰ কোনোবা এটা বস্তু নিদিয়ে। হয়তো কেতিয়াবা কিছুমান অংকত অন্তিম পদটো উলিয়াবলৈ দিয়ে,
কিছুমান অংকত প্ৰথম পদটো উলিয়াবলৈ দিব, কিছুমান অংকত পদৰ সংখ্যা উলিয়াবলৈ দিব, কিছুমানৰ সাধাৰণ অন্তৰ উলিয়াবলৈ দিব। যিটো উলিয়াবলৈ দিব সেইটো নিদি বাকী তিনিটা কিন্তু দিয়া থাকিব, তুমি সেই নিদিয়াটো উলিয়াব লাগিব। গতিকে এই সূত্ৰটো ব্যৱহাৰ কৰি আমি সহজে উলিয়াই ল'ব পাৰোঁ। এতিয়া এই সূত্ৰটো ব্যৱহাৰ কৰিবলগীয়া কিছুমান অংক আমি উদাহৰণ হিচাপে লওঁ। এতিয়া মই প্ৰথমতে উদাহৰণস্বৰূপে 5.2 1 নম্বৰ একটোকে লৈছোঁ। এখন তালিকা দিয়া আছে, তোমালোকে কিতাপত নিশ্চয় দেখিবা যে তালিকাখনত প্ৰথম অংকটো দিছে a মান 7 দিয়া আছে, তাৰমানে প্ৰথম পদ 7, d মান 3, তাৰমানে সাধাৰণ অন্তৰ 3, n মান 8, তাৰমানে পদৰ সংখ্যা 8, আৰু লাষ্টত অন্তিম পদটো উলিয়াবলৈ দিছে। গতিকে আমি সেইটো কেনেকৈ উলিয়াম? এতিয়া এইটো উলিয়াবলৈ হ'লে তুমি দেখিছা a, d, n আৰু লাষ্টৰ অন্তিম পদ, এই চাৰিটা ভিতৰত তিনিটা মান দিয়া আছে, অকল এটা অন্তিম পদটো মানহে দিয়া নাই। গতিকে আমি এই চাৰিটা থকা সূত্ৰ কি পাইছিলোঁ যে অন্তিম পদ ইজুকেল টু a প্লাছ n মাইনাছ 1 ইনটু d। আমাক কোনকেইটা মান দিয়া আছে? a মান দিয়া আছে, n মান দিয়া আছে, d মান দিয়া আছে, এইটোহে নাই দিয়া। গতিকে আমি ইয়াহঁতৰ জেগাত মানবোৰ বহুৱাই দিওঁ। a মান দিয়া আছে 7, গতিকে এই ঠাইত আমি 7 বহুৱাই দিলোঁ। n মান দিয়া আছে 8, গতিকে 8 বহুৱাই দিলোঁ, বিয়োগ 1, আৰু d মান দিয়া আছে 3, গতিকে d ঠাইত 3 বহুৱাই দিলোঁ। এতিয়া 7 যোগ 8 পৰা 1 বিয়োগ কৰিলে, প্ৰথমতে এই বিয়োগ অংশটো কিন্তু কৰি ল'ব লাগিব। 8 পৰা 1 বিয়োগ কৰি লোৱা, 8 পৰা 1 বিয়োগ কৰিলে 7 পূৰণ 3, তাৰপিছতহে পূৰণটো কৰিব লাগে। 7 যোগ 7 3 গুণ 21, গতিকে 7 যোগ 21 28, অৰ্থাৎ অন্তিম পদটো কি হ'ব? প্ৰগতিটোৰ 28। এইদৰে আমি উলিয়াই ল'ব পাৰিম, উত্তৰটো হ'ব 28। ইয়াৰ পিছত দ্বিতীয় অংকটো যদি চাওঁ, তালিকাখনত a মান দিয়া আছে -18, প্ৰথম পদ, তাৰমানে n ৰ মান, অৰ্থাৎ পদৰ সংখ্যা 10, তাৰপিছত অন্তিম পদ দিয়া আছে 0, আৰু d মানটো আমাক উলিয়াবলৈ দিছে, d মানে সাধাৰণ অন্তৰ। গতিকে ইয়াতো আমি সূত্ৰত দেখা পোৱা বস্তুকেইটাকে দেখিলোঁ। কি কি সূত্ৰটো আছিলে? অন্তিম পদ ইজুকেল টু a প্লাছ n মাইনাছ 1 ইনটু d। এই বস্তুটো আমাক উলিয়াবলৈ দিছে, ইয়াত এইটো উলিয়াবলৈ দিছে আমাক, দেখিছা নহয়? এতিয়া ইয়াত যাৰ যাৰ মান দিয়া আছে সেইবিলাকৰ জেগাত আমি সেই মানবোৰ বহুৱাই দিম। এই অন্তিম পদৰ মান দিয়া আছে 0, গতিকে অন্তিম পদৰ ঠাইত 0 বহুৱালোঁ। প্ৰথম পদ -18, প্ৰথম পদৰ ঠাইত -18 বহুৱালোঁ। n ৰ মান দিয়া আছে 10, n ৰ ঠাইত 10 বহুৱালোঁ, বিয়োগ 1 ইনটু এইটো অন্তৰটো নাজানো আমি সাধাৰণত, গতিকে এইটো ডিটো ডি ভাগে থাকিলে। এতিয়া 0 -18 প্লাছ 10 পৰা 1 গ'লে 9d। এতিয়া সাধাৰণতে আমি যেতিয়া সমীকৰণ এটা সমাধান কৰোঁ, এইটো এটা সমীকৰণ, সমান চিন আছে, দুটা পক্ষ আছে, ডিটো হৈছে এটা চলক যাৰ মান আমি নাজানো, উলিয়াব লাগে। গতিকে এইটো এটা সমীকৰণ। গতিকে সমীকৰণ এটা সমাধান কৰোঁতে সদায় চলকটো আমি বাওঁ পিনে ৰাখোঁ। গতিকে চলকযুক্ত অংশটো, যিটো ইয়াত চলকযুক্ত অংশ আছে, এইটো আমি বাওঁ পিনে লৈ যাম আৰু বাওঁ পক্ষটো সোঁ পিনে লৈ আহিম। গতিকে এই গোটেই পক্ষটো যেতিয়া আমি পক্ষান্তৰ কৰিম, তেতিয়াহ'লে চিনবোৰ একে থাকিব। এই গোটেই অংশটো আমি এইপিনে আনিম, এইপিনে গোটেই অংশটো আমি ইপিনে লৈ যাম। এটা পদ আনিলেহে চিনৰ সলনি হয়, যিকোনো এটা অংশ। গোটেইখিনি যদি অনা নিয়া কৰোঁ এটা পক্ষৰ পৰা আনটো পক্ষলৈ, তেতিয়া চিনবোৰ একে থাকিব। গতিকে -18 টো -18 হ'ব, প্লাছ 9d, আৰু ইপিনে 0টো লৈ গ'লোঁ। এতিয়া আমাক যিহেতু d মান লাগে, গতিকে d থকা পদটো ৰাখি দিম, বাকীটো ইপিনে লৈ যাম। 9dটো ৰাখি দিলোঁ, -18টো ইপিনে লৈ গ'লে +18 হ'ব। এতিয়া যিহেতু d মান লাগে, dটো অকলশৰীয়া কৰিব লাগিব বাওঁ পক্ষত, dটো ৰাখি দিলে 9টো d লগত পূৰণ হৈ আছে, ইপিনে পক্ষান্তৰ কৰিলে পূৰণ হৈ থাকিলে কি হয়? হৰণ হৈ যায়। গতিকে 18 হৰণ 9, 9 18ক হৰণ কৰিলে দুবাৰ যাব, অৰ্থাৎ আমি কি দেখিলোঁ? d অৰ্থাৎ সাধাৰণ অন্তৰ কি হ'ব লাগিছিলে? 2। এইদৰে আমি নিৰ্ণয় কৰিব পাৰোঁ। আশা কৰোঁ তোমালোকে বুজিব পাৰিছা। যদি কিবা আছে কমেণ্ট যোগে জনাবা,
লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা আৰু বহুত দ্বিতীয় ফৰ্মুলাটোক লৈ আমি ভিডিঅ' বনাম বা বিভিন্ন ধৰণৰ সামান্ত প্ৰগতি থকা অংক কৰিম গতিকে সেইবিলাকৰ বিষয়ে জানিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে লাইক আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ